কৰিছা ফিল হৈছে ভাবি থকা ফাৰ্ষ্ট ডিজিটটো আই থিংক অকণমান ডাঙৰ আছিলে নেকি নাম্বাৰ চকুটো মিলি দিয়া প্ৰথম সংখ্যাটো এতিয়া মই তোমাৰ চিক্ৰেট পিনটো প্ৰথম সংখ্যাটো অকণমান ডাঙৰ আছিলে হয় আই থিংক 9 হয় হয় নমস্কাৰ আজি অনুষ্ঠান পৰিচালনা কৰিছো মই লাকি দত্তই পোনপ্ৰথমে সকলোকে দিনটোৰ কোমল সম্ভাষণ জনাইছো আৰু আমাৰ উত্তৰণ কলা সাধনা মঞ্চলৈ সকলোকে স্বাগতম জনাইছো আমি মঞ্চখনৰ দ্বাৰা যুৱ প্ৰজন্মক এনেকুৱা এখন মঞ্চ প্ৰদান কৰোঁ য'ত তেওঁলোকে নিজৰ প্ৰতিভাসমূহ প্ৰকাশ কৰাৰ লগতে অধিক বিকশিত কৰি তুলিব পাৰে আমাৰ এই মঞ্চখনৰ উদ্দেশ্যই হ'ল যুৱ প্ৰজন্মৰ শিল্পকৰ্মক সমাজৰ আগত পৰিচয় কৰাই দিয়া আজি আমাৰ অনুষ্ঠানৰ অন্যতম আকৰ্ষণীয় খণ্ড হৈছে যাদু প্ৰদৰ্শন আৰু আজি অনুষ্ঠানৰ অতিথি হিচাপে আছে বিভিন্ন স্থানত যাদু প্ৰদৰ্শন কৰি জনপ্ৰিয়তা অৰ্জন কৰা যাদুকৰ চক্ৰপাণী বৰুৱা চক্ৰপাণী দা তোমাক আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছো ধন্যবাদ তোমাক পোনপ্ৰথমে সুধিব বিচাৰিছো তুমি আমাৰ অনুষ্ঠানলৈ আহি কেনেকুৱা অনুভৱ কৰিছা লগতে তোমাৰ পৰিচয়টো জনালে আমি ভাল পাম নমস্কাৰ মোৰ নাম শ্ৰী চক্ৰপাণী বৰুৱা মই এজন মিউজিচিয়ান হয় যাদুকৰ আৰু ভালে লাগে মই এনেকুৱা অনুষ্ঠান কৰি পেলাই যদি আমাৰ কোনোবাই যদি এনেকৈ মাতে আমাক নিমন্ত্ৰণ জনায় তেতিয়াতো অভিয়াছলি ভাল লাগিবই তো আহি ভাল লাগিছে ধন্যবাদ তোমাৰ অনুভৱ জানি ভাল লাগিলে আমি যাদু সন্দৰ্ভত তোমাৰ পৰা কিছু কথা জানিমু কিন্তু তাৰ আগতে তুমি দুটা যাদু দেখুৱালে আমি ভাল পাম ঠিক আছে মই এযোৰ চশমা থৈ দিছোঁ তলত হয়তো কেমেৰাই পাইছানে বাৰু এযোৰ চশমা সাধাৰণ চশমা এযোৰ থৈ দিছোঁ কিবা নৰ্মেল চশমাযোৰ আচলতে মানুহৰ মনত বহুত শক্তি থাকে মনত থাকে মগজুত থাকে বহুত শক্তি থাকে তাৰে এটা সৰু মই যাদুৰ দ্বাৰা এটা দেখুৱাব বিচাৰিছোঁ এটা সৰু চশমা আছে দেখিছে চশমাযোৰ ভালকৈ চাই থাকিব জাষ্ট টাচ নকৰাকৈ চশমাযোৰ উল্টা খাই গৈছে হয়তো কেমেৰাত ভালকৈ ধৰিব পাৰিব এইটো হৈছিলে মোৰ প্ৰথম যাদু আৰু এটা মই যাদু দেখুৱাব বিচাৰিছোঁ এইটো বিশেষকৈ সৰু ল'ৰা ছোৱালীৰ কাৰণে এখন মই কিতাপ লৈ আহিছোঁ এখন পুৰণি কিতাপ দেখিছে একেবাৰে নৰ্মেল হয়তো মই খুলি দেখুৱাই দিছোঁ কেমেৰাই পাইছে হয়তো একেবাৰে খালী এখন আচলতে মোক মায়ে দিছিলে কিতাপখন ছবি আঁকিবলৈ দিছিলে সৰুতে দিছিলে কিন্তু মই ছবি আঁকিব নাজানো যাদু জানো কিন্তু ছবি আঁকিব নাজানো চ' কি হ'ল কিতাপখন একেবাৰে এনেকুৱা হৈ আছে একেবাৰে খালী কিবা আছে জানো ইয়াত আছে জানো কিবা একো নাই ঠিক আছে চ' তুমি কিবা পেঞ্চিল ৰবৰ কিবা তোমাৰ ওচৰত আছে নেকি নাই মোৰ ওচৰত একো নাই অ'কে একো নাই যাদুকৰ আছে যে টেনশ্যন ল'ব নালাগে চ' এটা কাম কৰা তুমি ভাবি লোৱা যে তোমাৰ হাতত এডাল পেঞ্চিল আছে জাষ্ট ভাবি লোৱা আৰু পেঞ্চিল এনেকৈ ধৰা জাষ্ট এনেকৈ ফিল কৰা ধৰা ইয়াত যি মন যায় তুমি তাকে কাৰ্টুন ড্ৰ কৰি দিয়া ওপৰৰ পাই একো নাই যি মন যায় এনেকৈ ড্ৰ কৰিলে হ'ব ওপৰৰ পৰা যি মন যায় ড্ৰ কৰা পূৰা স্পীডত মই যেনেকৈ ড্ৰ কৰিছোঁ পূৰা স্পীডত এনেকৈ ঘঁহাই দিলে হ'ব তোমাৰ যিটো যাদুকৰ লগত আছে আৰু অলপ অ'কে ঠিক আছে চ' এখনটো খালী আছিলে চ' তুমি ছবি আঁকিলা কিবা কিবি চ' মইতো একো আঁকিব নোৱাৰিলোঁ সৰুতে মায়ে দিয়াতে বোলো মই আঁকিব নোৱাৰিলোঁ চ' তুমি আঁকিলে কি হয় চাওঁ ইয়াত দেখিছানে বাৰু এইবোৰ ড্ৰয়িং আহি গৈছে দেখিছা বিভিন্ন কাৰ্টুন আহিছে ইয়াত হাতী ঘোঁৰা চব আহি গৈছে কিন্তু ছবিখন ভাল লাগিছে তোমাৰ ধুনীয়াকৈ খুব সুন্দৰ লাগিছে কিন্তু এটা কথা আছে মোৰ ছবিখন ভাল লগা নাই কাৰণ একদম ব্লেক এণ্ড হোৱাইট হৈ আছে ৰং পেঞ্চিল আছে নেকি তোমাৰ ওচৰত মোৰ ওচৰত নাই অ'কে একো নাই ঠিক আছে তুমি ভাবিলা তোমাৰ ইয়াত ঢেৰ কালাৰ উৰি আছে তুমি থাপ মাৰি ধৰা কালাৰখিনি উৰি আছে তুমি জাষ্ট ইমেজিন কৰা ধৰি পেলাই থৈ দিলে নহ'ব তুমি ইয়ালৈ দলিয়াই দিয়া আৰু এবাৰ ত' ফাৰ্ষ্ট কি আছিলে এখন একেবাৰে ব্লেংক আছিলে ন তাৰপিছত ব্লেক এণ্ড হোৱাইট ছবি আহি গ'ল এতিয়া তুমি কালাৰ দি দিলা এতিয়া কি হয় চাম অ'কে গোটেইখন কালাৰফুল হৈ গ'ল কেমেৰা দেখিছে গোটেইখন কালাৰফুল হৈ গ'ল দেখিছানে বাৰু এতিয়া আৰু এটা কথা হ'ল কি কৰিলা এতিয়া বায়ে মোক এখন সৰুতে দিয়া বহি মই ধুনীয়াকৈ একো নলগা নেমেলাকৈ থৈ দিছিলোঁ কিন্তু আজি ষ্টুডিঅ'লৈ আহি কি হ'ল গোটেইখন আগবাগ হৈ গ'ল ছবি হৈ গ'ল ৰবৰ আছে নেকি তোমাৰ ওচৰত সেইটো নাই চ' একো নাই যি মই যে আঁকিছিলে চব মোহাৰি দিয়া এনেকৈ দিলে হ'ব জাষ্ট মই দিয়া নিচিনাকৈ অ'কে চ' এতিয়া আকৌ ব্লেংক হৈ গ'ল ফুল্লি ব্লেংক হৈ গ'ল একো নাই থেংক ইউ
সঁচাকৈ অদ্ভুত মই নিজেও আচৰিত হৈ গৈছো ধন্যবাদ চক্ৰপাণী দা লগতে মোকো অংশ কৰাৰ বাবে আমি চক্ৰপাণী দাক আৰু এটা কথা সুধিব বিচাৰো তুমি যিহেতু বিভিন্ন স্থানত যাদু প্ৰদৰ্শন কৰি আহিছা তুমি সৰুৰ পৰা এই যাদু তুমি মানে প্ৰদৰ্শন কৰিছিলানে আৰু ক'ৰবাত প্ৰশিক্ষণ লৈছিলানে নে তুমি এনেকৈ শিকিছা যাদু একচুৱেলি মই যাদু প্ৰথমতে কি হয় আগতে ডিস্কভাৰীত এটা প্ৰগ্ৰেম দিয়ে বুধবাৰ আৰু শনিবাৰে তো তাত এটা সৰু যাদু শিকাই দিয়ে যাদু প্ৰগ্ৰেমো দিয়ে মানে লগত চাইন্সৰ লগত ৰিলেটেড কিছুমান বস্তু দিয়ে তো তাত একেবাৰে অনুষ্ঠানটো শেষত এটা যাদু অকণমান সৰু যাদু আৰু ৰবৰ বেণ্ড হওক কাগজৰ কিবা এটা হওক সৰু যাদু এটা শিকাই দিয়ে তাৰপিছত আগতে ৰংমন বুলি এখন মেগাজিন আছিলে হয়তো পঢ়িছা সেই ৰংমনখনৰ একেবাৰে লাষ্টত দাদুল মামা যাদু বুলি এটা হেৰি আৰ্টিকল ওলায় তো তাত এটা যাদু শিকাই দিয়ে তো সেইবোৰ অকণমান থাকি তাৰ পৰা অকণমান সৰু সৰু যাদু কৰিলোঁ স্কুলৰ লগৰখিনিক দেখুৱাওঁ তাৰপিছত যদি আমাৰ ঘৰৰ ওচৰৰ মানুহ ভাইটি ঘৰৰ চবকে দেখুৱাওঁ তাৰপিছত অকণমান আপডেট হ'ব বিচাৰিলোঁ আপডেট হ'লে এজনৰ ওচৰত মই শিকিলোঁ প্ৰিয়ম শৰ্মা বুলি কয় তেওঁৰ ওচৰত অলপ ভালকৈ গাইড ল'লোঁ কেনেকৈ কৰে কি কৰে তাৰপিছত এতিয়া মই বাহিৰৰ পৰা শিকি আছোঁ ধৰি লোৱা তোমাৰ আমাৰ অসমৰ হওক অসমৰতো নহয় ভাৰতৰ তাৰ বাহিৰৰ পৰাও কিছুমান মই তেওঁলোকৰ পৰা অনলাইন যোগে তেওঁলোকৰ লগত কৰ্চ কৰি শিকি আছোঁ আৰু যিহেতু শিকি থাকিব লাগিব কাৰণ কোনোবা এটা কলা শিকি আদায় কৰিব নোৱাৰি চ' এতিয়ালৈকে কণ্টিনিউ চলি আছে আৰু শিকা পদ্ধতিটো ধন্যবাদ জানি ভাল লাগিলে তোমাৰ উত্তৰ আমি এতিয়া তোমাৰ পৰা আৰু দুটা যাদু চাবলৈ বিচাৰিম ঠিক আছে চ' যাদুকৰ বুলি ক'লে কাৰ্ডটো স্পেচিয়েল হয় কাৰ্ডৰ যাদু দেখুৱাব লাগে চ' মই এটা কাৰ্ডৰ ড্ৰেক লৈ লৈছোঁ এইটো একেবাৰে নৰ্মেল হয়নে তুমি এবাৰ চেক কৰি ল'ব পাৰা নৰ্মেল কাৰ্ড চব বেলেগ বেলেগ হয় নে এবাৰ চেক কৰি লোৱা চব বেলেগ বেলেগ সকলোখিনি মানে কাৰ্ড বেলেগ বেলেগ হয় হয় ঠিক আছে চব বেলেগ বেলেগ চ' মই সকলোকে দেখুৱাই দিছোঁ চব কাৰ্ড বেলেগ বেলেগ কেমেৰাটো দেখুৱাই দিছোঁ নৰ্মেল কাৰ্ডেই হয় চ' মই এটা চাফল এটা কৰি দিওঁ মানে মিক্স কৰি দিওঁ তুমি হয়তো নাজানিবা চাফল কৰিব মই কৈ দিছোঁ যিখনে টাচ খেলে এনেকৈ চাফল কৰে মই যেনেকৈ কৰিছোঁ সেইটো ষ্টাইলতে চ' চাফল কৰে আৰু এটা মোৰ ওচৰত সৰু খাং আছে দেখিছেনে একেবাৰে খালী কিবা আছে নেকি খাংটোৰ ভিতৰত নাই একেবাৰে সাধাৰণ খালী মই কেমেৰাটো দেখুৱাই দিছোঁ একেবাৰে সাধাৰণ খালী খাং এটা আছে ত' খাংটো ইয়াত থৈ দিছোঁ এতিয়া তোমাৰ য'তেই মন যায় ত'তেই মই জাষ্ট এনেকৈ স্ক্ৰল কৰি গৈ আছোঁ তোমাৰ য'তেই মন যায় ত'তেই ষ্টপ ক'লে হ'ব জাষ্ট মই ৰখাই দিম 1 2 3 গো ষ্টপ এইখনত ৰখাওঁ নে আগলৈ যাওঁ এইখনতে ৰখাওঁ ঠিক আছে চাই লোৱা তুমি কাৰ্ডখন ষ্টপ কৰা কাৰ্ডখন চাই লোৱা মোক নেদেখুৱাবা জাষ্ট কেমেৰাত দেখুৱাই দিয়া মোক নেদেখুৱাবা মই এইফালে চাই আছোঁ কেমেৰাত দেখুৱাই দিয়া দেখুৱালা হয় দেখুৱালোঁ ঠিক আছে তুমি কাৰ্ডখন ঢাকি থৈ দিয়া অ'কে ইয়াৰ মাজত য'তে মন যায় ত'তে তুমি সোমাই থৈ দিয়া য'তে মন যায় সোমাই দিয়া য'তে মন যায় সোমাই দিয়া জাষ্ট মই কাৰ্ডজাপ আকৌ ইয়াত থৈ দিছোঁ ঠিক আছে তুমি কাৰ্ডখন ভাবি থাকা আৰু মোৰ চকুলে চাই থাকা জাষ্ট ভাবি থাকা কালাৰটো ভাবা কি আছিলে কাৰ্ডৰ কালাৰটো মই ক'ব নালাগে জাষ্ট চকুত চাই থাকা মোক আই থিংক কালাৰটো ৰেড আছিল হয় ৰেড আছিল কিবা এটা নাম্বাৰ আছিলে হয়নে হয় যিটো নাম্বাৰ আছিলে নাম্বাৰটো মনৰ ভিতৰতে গাই থাকা চকুলে চাই থাকা মনৰ ভিতৰত গাই থাকা ৰিপিট কৰি থাকা অসমীয়াত গাইছা নে ইংলিছত গাই আছা ইংলিছত গাই আছা অ'কে ৰিপিট কৰি থাকা 6 6 6 হয় 6 অ'কে ঠিক আছে মোৰ ওচৰত মই দেখুৱাইছিলোঁ যে মোৰ ওচৰত এটা খালী খাম আছে ত' খালী খামটো ভালকৈ চাই থাকা ভালকৈ চাই থাকা একেবাৰে খালী খাম ভালকৈ চাই থাকা এটা এখন কাৰ্ড আহিছে কাৰ্ডখন কি দেখিছা তুমি ৰেড কাৰ্ডখনৰ হেৰি নাম্বাৰটো কি 6 এখন কাৰ্ডখন তাই যিটো চইচ কৰিছিলে কেমেৰাত হয়তো দেখিছেনে মই নাজানো 6 আহি গৈছে চ' এটা মই আগতেই গম পাইছিলোঁ যে তুমি 6টো চিলেক্ট কৰিবা চ' কেনেকৈ হয় তুমি তোমালোকৰ এটা মোবাইলত চাৰ্চ কৰা মোৰ এটা ইনষ্টাগ্ৰাম একাউণ্ট আছে ইনষ্টাগ্ৰামৰ একাউণ্টত লিখা এটা মই ষ্টৰি দি থৈ আহিছোঁ ইয়ালৈ অহা আগত তাত মই সেই কাৰ্ডখন মই মেনশ্যন কৰি আছোঁ তুমি চাৰ্চ কৰি চাব পাৰা দৰ্শকসকলে চাই আছে যে এইটোতো লাইভ প্ৰগ্ৰেম নহয় চাগে লাইভ প্ৰগ্ৰেম নহয় চ' লাইভ প্ৰগ্ৰেম হোৱাতে দৰ্শকতে লাইভত চাব পাৰিলেহেঁতেন যে মই ইনষ্টাগ্ৰামত আগতে আপলোড কৰি থৈ আহিছিলোঁ যে তুমি 6টো চিলেক্ট কৰিবা থেংক ইউ ধন্যবাদ সঁচাকৈ অদ্ভুত মই সঁচাকৈ আচৰিত হৈ গৈছোঁ ইমান সুন্দৰকৈ যাদু প্ৰদৰ্শন কৰিছে
আমি তোমাক আৰু এটা কথা সুধিব বিচাৰো উম। তুমি যিহেতু এতিয়াও যাদু প্ৰদৰ্শন কৰি আছা আৰু তোমাৰ যথেষ্ট দিন হ'ল এই ক্ষেত্ৰত এই যাত্ৰাটোত তুমি এতিয়া নিজেও কাৰোবাক প্ৰশিক্ষণ দিব বিচাৰিছা নেকি যাদুৰ আৰু যদি বিচাৰিছা কেনেদৰে যোগাযোগ কৰিব মানে মই প্ৰশিক্ষণ বুলি এনেকে নিদিওঁ যদি মানে কি হয় ডাইৰেক্টলি মই প্ৰশিক্ষণ নিদিওঁ সঁচা কথা ক'বলৈ গ'লে কাৰণ কিছুমানে মানে যাদুটো পটককে শিকিব দুদিন এদিন শিকিব দুদিন দেখুৱাব যাদুটো এটা ট্ৰিক্স থাকে কিছুমান সাইকলজি থাকে দুদিন দেখুৱাব কৈ দিব এইটো এনেকে কৰিলো একো লাভ নহয় মানে তাৰপিছত তেওঁ এৰিব সেনেকুৱা মানুহক মানে শিকাব মানে যদি কোনোবাই ভালকে ইণ্টাৰেষ্টেড হয় বোলে মই শিকি পেলাই মই কৰিব পাৰিম চ' মই এনেকুৱা মানুহক অভিয়াছলি শিকাওঁ তেতিয়া তোমাৰ লগত কেনেদৰে যোগাযোগ কৰিব পাৰিব মোৰ ছ'চিয়েল হেণ্ডেল ক'ত আপোনাৰ মোক চবতে পাই যাব ইনষ্টাগ্ৰাম হওক ফেচবুক হওক মানে চক্ৰপাণি বৰুৱা মোৰ নিজৰ নামতে আছে একাউণ্ট চ' মোৰ নামটো চাৰ্চ কৰিলে মোক কণ্টেক্ট কৰিব পাৰিব ফেচবুক হওক ইনষ্টাগ্ৰাম চবতে আছে ধন্যবাদ জানি ভাল লাগিলে এতিয়া তুমি আৰু দুটামান যাদু দেখুৱালে ভাল ঠিক আছে এটা বৰ ধুনীয়া যাদু দেখুৱাওঁ এই যাদুটো খালি মানে মোক দেখুৱাবলৈ হাগেই দিয়ে আজিকালি কি হয় মই এটা পেন লৈ লৈছোঁ এখন কাগজ লৈ লৈছোঁ ঠিক আছে তোমাৰ হাতখন দিবা কাগজখন মই নলওঁ তোমাৰ হাতখন দিবা ঠিক আছে হাতখন ধৰি থাকা তোমাৰ এটা এটিএম আছে এটিএমটো আছে চবৰে থাকে এটিএম চ' এটিএমৰ আটাইতকৈ চিক্ৰেট বস্তুটো কি এটিএম পিন হয়নে এটিএম পিনটো যদি তোমাৰ কোনোবাই গম পাই যায় তোমাৰ এটিএমটো পাই যায় এটিএমৰ পৰা পইচা উলিয়াই লৈ পাৰিব চ' মই এইটো ট্ৰাই কৰিম মোৰ কাৰণে একেবাৰে হ'ব সঠিককৈ হ'ব বুলি মই ক'ব নোৱাৰোঁ তুমি হাতখন আগত দি থাকা জাষ্ট তুমি এটিএম পিনটো ভাবি থাকা চকুটো মুদা অকণমান দেৰি কাৰণে তুমি ভাবি থাকা জাষ্ট তুমি এটিএমলৈ গৈছা কাৰ্ডটো সোমোৱাইছা দেন তুমি এমাউণ্টটো টাইপ কৰিছা এমাউণ্টটো টাইপ কৰি জাষ্ট ফাৰ্ষ্ট ডিজিটটো তোমাৰ এটিএমৰ পিনটো তাৰপিছত এই পিনটো আহিছে পিনটো জাষ্ট টাইপ কৰিছা তুমি মনৰ ভিতৰতে টাইপ কৰিছা ফিল হৈছে ভাবি থকা ফাৰ্ষ্ট ডিজিটটো আই থিংক অকণমান ডাঙৰ আছিলে নেকি নাম্বাৰ চকুটো মিলি দিয়া প্ৰথম সংখ্যাটো এটিএমৰ তোমাৰ চিক্ৰেট পিনটো প্ৰথম সংখ্যাটো অকণমান ডাঙৰ আছিলে আই থিংক 9 অ'কে চ' এতিয়া তোমাৰ ছেকেণ্ড ডিজিটটো ভাবি থাকা এইটো অকণমান ডাঙৰ সংখ্যা নেকি বৰ ডাঙৰ সংখ্যা নহয় হয়নে ভাবি থাকা হাতখন দি থাকা আই থিংক 5 নহয় 6 নহয় অ'কে ভাবি থাকা অ'কে ঠিক আছে এতিয়া গোটেই সংখ্যাটো ভাবি দিয়া গোটেই এটিএম পিনটোৱে ভাবি দিয়া যি আছিলে এটিএম পিনটো ভাবি দিয়া তোমাৰ হাতখন দিবা এতিয়া চকুকেইটা অকণমান দেৰি কাৰণে বন্ধ কৰি দিবা চ' মই এটা নাম্বাৰ টাইপ লিখি দিছোঁ তুমি জাষ্ট চাব নালাগে ত' চাব নালাগে এতিয়ালৈকে এনেকৈ থৈ থাকা চকুটো মেলা জাষ্ট তোমাৰ এটিএম পিনটো ভাবিলা ত' এটিএম পিনটো এবাৰ তুমি কৈ দিয়া কি আছিলে 9386 মই তোমাৰ হাতত কি লিখি দিছোঁ তুমি এবাৰ চাই লোৱা 9386 এতিয়া তোমাৰ এটিএম পিনটো চেঞ্জ কৰি ল'বাগে মই গম পাই গ'লো এতিয়াতো মই চেঞ্জ কৰিব লাগিব দৰ্শকেও গম পালে গতিকে ৰিক্সৰ কথা আছে গতিকে চেঞ্জটো কৰিবই লাগিব ধন্যবাদ চক্ৰপাণি দা ইমান সুন্দৰভাৱে যাদু দেখুওৱা বাবে তুমি যাদু প্ৰদৰ্শন কৰি আহিছা এই যাদু প্ৰদৰ্শন কৰা তুমি এইটো বৃত্তি হিচাপে ল'ব বিচাৰা নেকি বা এইটো বৃত্তি হিচাপে তুমি ভাবা নেকি আৰু লগতে তুমি যিহেতু যাদু প্ৰদৰ্শন কৰোতে আমাৰ দৰ্শকসকলে দেখি আছে কিমান সুন্দৰভাৱে তুমি যাদু প্ৰদৰ্শন কৰিছা
আমাৰ কিছুমানে কয় যে মন্ত্ৰৰ বলত কিছুমানে যাদু প্ৰদৰ্শন কৰে, কিছুমানে কয় মগজুৰ দ্বাৰা যাদু প্ৰদৰ্শন কৰে। তুমি কি ভাবা, এইটো মগজুৰ খেল নে? আচলতে যাদুটো হৈছে প্ৰথমতে চায়েন্স, সম্পূৰ্ণ চায়েন্স, হাতৰ কৌশল, যিটো মানে হাতৰ এটা চবৰে এটা এটা নিজৰ কলা থাকে। ধৰি লোৱা কোনোবাই স্পীডত তোমাৰ ধৰি লোৱা চিলাব পাৰে বা এনেকুৱা ধৰণৰ হাতৰ যি কাম, কোনোবাই বাঁহ বেতৰ বস্তু পুৰা স্পীডত বনাব পাৰে। আৰু যাদুকৰো সেইকে হাতৰ কৌশলৰ দ্বাৰা যাদু দেখুৱাব পাৰে। আৰু যাদুটো মানে তন্ত্ৰ নাই, কোনো এনেকুৱা ধৰণৰ কথা নাই, জাষ্ট চাইকলজি আছে, মানে আপোনাৰ মনোবিজ্ঞান জড়িত হৈ থাকে। হাতৰ কৌশল দুটা মিক্স হৈ পেলাই যিটো ইলিউজন ক্ৰিয়েট হয়, ত' সেইটোৱে মেজিক হয়। আৰু বৃত্তিৰ কথা হৈছে যে মোৰ যাদুটো মোৰ প্ৰফেশ্যনো হয়, হবিও হয়, আৰু মই কৰি ভাল পাওঁ। মই বেলেগ জবো কৰি আছোঁ, কিন্তু মই যাদুটো মানে সেইটো মোৰ হয়, অভিয়াছলি মই শ্ব' কৰিলে মই এটা মাননি লাভ কৰোঁৱেই। চ' যাদুটো মোৰ বৃত্তি বুলিও ক'ব পাৰা, হবি বুলিও ক'ব পাৰা। আৰু হয়, আৰু তেতিয়া তোমাৰ বহুত বাহিৰত যিখিনি মেজিচিয়ান আছে, আমাৰ অসমত অকণমান কম হয়, কিন্তু বাহিৰৰ যিখিনি মেজিচিয়ান আছে যাদুটো ফুল টাইম কৰে, মানে তেওঁলোকৰ বৃত্তিয়ে হয়। আমাৰ অসমত অকণমান টান হয় আৰু অসমত মানে কি হয়, যাদুটো ইমান এটা প্ৰসাৰ লাভ কৰা নাই, যিটো মানে হ'ব লাগিছিলে। অসম কাৰণ কয় যে অসম তন্ত্ৰ দেশ, মায়ং আছে অসমত, ত' মোগলেও ভয় কৰিছিলে বুলি কয়। চ' সেইটো কাৰণে যাদুটো মানে যিমান প্ৰসাৰ হ'ব লাগিছিলে, কিন্তু তেওঁ বোলো মইতো শ্ব' কৰি আছোঁ, চ' কোনোবাই যদি যাদুকৰ আমাৰ অসমত যিকেইজন আছে গোটেইকেইজনৰ বহুত কম আছে যাদুকৰ, চ' সেইকেইজনেও শ্ব' কৰি আছে। চ' বৃত্তি বুলিও ধৰিব পাৰা মোৰ এইটো, আৰু হবি বুলিও ধৰিব পাৰা। ধন্যবাদ চক্ৰপাণী দা, তোমাৰ অনুভৱৰ বিষয়ে জানি ভাল লাগিলে। ইতিমধ্যে আমাৰ অনুষ্ঠানৰো সামৰণিৰ অন্ত আহি পৰিছে, গতিকে আমি ইমানতে আমাৰ অনুষ্ঠান সামৰণি মাৰিছোঁ। অন্য এজন শিল্পীৰ সৈতে পুনৰ লগ পোৱাৰ আশাৰে ধন্যবাদ।